এই সপোনবোৰ যেন এনেকৈ যেন মৰহি যাব মই সপোনতো ভাবাও নাছিলোঁ সেইখিনি কথা। মাল্যাৰ্পণ কৰি লক্ষীক নিজৰ ঘৰলৈ লৈ যাম, কিন্তু সেইটো নোৱাৰিলোঁ কৰিবলৈ, কাৰণ প্ৰেম চিৰযুগমীয়া। আৰু মোৰ নিবিচাৰোঁ যেন আৰু নেক্সট মই বেলেগ কিবা ষ্টেপ ল'ম ফিউচাৰলৈ। মোৰ এইটো আজিলৈ ভবা নাই আৰু নাভাবিম। মানে কালি বহুত আৱেগিকো আছিলোঁ, আৱেগিক হৈ মই তেওঁক আপোনাৰ সেন্দুৰ দিলোঁ, মালা দিলোঁ। প্ৰায় 7 বছৰ 6 মাহ 23 দিন হ'ল তেওঁৰ লগত মোৰ সম্পৰ্ক। আমাৰ আপোনাক কৈছোঁৱে যেন মোৰ 2 বছৰ হৈ গৈছে ৰেজিষ্টাৰ মেৰেজ হোৱা তেওঁৰ লগত। বিয়া ঠিক হৈছিলে? বিয়াও ঠিক হৈছিলে। এইটো 22ত ভবা নাছিলোঁ, হয়তো 23ৰ বহাগ মানৰ ভিতৰত আমি এটা পৰিকল্পনা কৰিছোঁ। তাইও লৈও মোৰ বহুত সপোন আছিলে, APSC পৰা আৰম্ভ কৰি নেটৰ PhD কাৰণে গোটেইখিনি মই তাইক অলপ হেৰি কৰিছিলোঁ, চেষ্টা মানে আৰম্ভ কৰিছিলোঁ। ক'লে মই বহুতেই ভাল পাইছিলোঁ। আজি 7.5 বছৰ প্ৰায় 8 বছৰ হৈছে। বহুত তেওঁলোকৰ বহুত সপোন আছিল। আমাৰ ৰেজিষ্টাৰ মেৰেজ হৈ গৈছে 2020 চনতে, আজি 2 বছৰ পাৰ হৈ গৈছে। আৰু সেই সপোনবোৰ যেন এনেকৈ যেন মৰহি যাব মই সপোনতো ভাবাও নাছিলোঁ সেইখিনি কথা। মই যেতিয়া ঢুকালে বুলি গম পাইছোঁ, মই আছিলোঁৱে আজি এসপ্তাহ 10 দিন ধৰি মই তাইৰ লগতে GNRCত মই তাইৰ লগতে আছোঁ। মই ঘৰতো যোৱা নাই, আজি ইয়াতে আছোঁহি মই। কিন্তু কালি অহা সময়ত বহুত আৱেগিক হ'লোঁ, যিটো আমাৰ সপোন আছিলে এদিন ভালকৈ ইয়াৰ পৰা মাল্যাৰ্পণ কৰি লক্ষীক নিজৰ ঘৰলৈ লৈ যাম, কিন্তু সেইটো নোৱাৰিলোঁ কৰিবলৈ। মনত যিটো কিছুমান বেদনা আছিলে, সেই বেদনাখিনি মই নিজে মানে কালি বহুত আৱেগিকো আছিলোঁ, আৱেগিক হৈ মই তেওঁক আপোনাৰ সেন্দুৰ দিলোঁ, মালা দিলোঁ, কাৰণ প্ৰেম চিৰযুগমীয়া। আৰু মোৰ নিবিচাৰোঁ যেন আৰু নেক্সট মই বেলেগ কিবা ষ্টেপ ল'ম ফিউচাৰলৈ। মোৰ এইটো আজিলৈ ভবা নাই আৰু নাভাবিম। কিন্তু কিছুমান কমেণ্ট ওলাই আছে, মোৰ পাই আছোঁ, ভবা নাই। কাৰণ কালি ইয়াত কোনোবা ভিডিঅ' কৰিছে, ইয়াত দেখা পাইছোঁ কালিতো ইয়াত শ মানুহ আছে, 60, 70, 80জন, 100 ওপৰত মানুহ আছে। মই সেইখিনি মই কাকো লক্ষ্য কৰা নাই কোনে কি কৰিছে, কাৰণ মই অলপ অচেতন টাইপৰ হৈ আছিলোঁ। কাৰণ মোৰ সন্মুখত মোৰ হ'বলগীয়া পত্নী শুই আছে, মৃত্যু শয্যাত শুই আছে। সেইটো সময়ত মই কোনে কি কৰিছে, ফটো মাৰিছে, ভিডিঅ' কৰিছে, মই গম নাপাওঁ। কোনে এইখিনি ভাইৰেল কৰিছে ময়ো গম নাপাওঁ, আৰু কৰাটো মই নিবিচাৰোঁ।